দবা কাহে ৰজনাই দবা কাহে ৰজনাই হৰি নামে ৰজনাই সেইখনি মৰমি গাঁও সেইখনি চেনেহী গাঁও এতিয়া তুলসী তলত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি জোনাক ৰাতি মোৰ গাঁৱত তুলিছে চম্পত জ্যোতি উৰুষা পূজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি গাভৰু সতৰ তাঁতৰ খিতনি গাভৰু সতৰ তাঁতৰ খিতনি পাহুৱা ডেকাৰ বাহুৰ চিনিকনি এইখনি মৰমি গাঁও এইখনি চেনেহী গাঁও এতিয়া দুখীয়া বজাৰ হয়তো জ্বলিছে এগছি আশাৰ চাকি এগছি আশাৰ চাকি জোনাক ৰাতি মোৰ গাঁৱত তুলিছে চম্পত জ্যোতি উৰুষা পূজাত আয়ে মোৰ জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি জ্বলাইছে এগছি চাকি। কি সুন্দৰ দাদা, বহুত সুখী বহুত সুখী। আচল কথাটো মোৰ এটা কথা অনুভৱ হৈছে, দুখ লাগিছে। আপোনাৰ দৰে শিল্পী এজন আমাৰ নকছাৰীত আছে, তাকো মোৰ একেবাৰে কাষতে, কিন্তু আজিলৈকে কিন্তু আপোনাৰ লগত মোৰ সম্পৰ্ক হোৱা নাই। আপুনি আজি আপোনাৰ দৰে শিল্পী আমাৰ নকছাৰীত থকাটো সেইটো মই উপলব্ধি কৰিছোঁ। আমাৰ নকছাৰীবাসী একচুৱেলি সঁচা কথা ক'বলৈ গ'লে অসমীয়া জাতিটো এনেকুৱা নিশকতীয়া জাতি, অসমীয়া জাতিটোৱে সন্মান দিব নাজানে। আপুনি যিটো সন্মানৰ আমি জানিলোহেঁতেন আপোনাক, কিন্তু ময়ে নাজানো, আপোনাক ময়ে নাজানো। নামটো শুনিছোঁ, সুশীল নাহন নামটো শুনিছোঁ আগৰে পৰা শুনিছোঁ, কিন্তু আপোনাক যি ধৰণে সন্মান দিব লাগিছিলে, যি ধৰণে হয়তো নকছাৰীত আনি আমাৰ এজন ধৰক গুণী এজন মানে সংস্কৃতিৰ মানে সংগীত চৰ্চা কৰা এজন ভাল শিল্পী হিচাপে আপোনাক চিনাকি দিলেহে আমি চিনি পালোহেঁতেন সৰু কালৰ পৰা। চিধা কথা হয়নে? আপুনিও মোক নাজানে, ময়ো আপোনাক নাজানো। আচলতে দুখ কাৰ তাতেই বুজিব। সহ্য কৰিব নোৱাৰে, আপোনাক সহ্য কৰিব নোৱাৰে। আৰু আমাৰ মানুহবিলাকে আজিলৈকে মই এখন মঞ্চ সিদিনাহে সেইখন মঞ্চহে আমি দেখা দেখি হৈছোঁ, আজিলৈকেতো আমি ক'তো দেখা দেখি হোৱা নাই। অথচ আপুনি নকছাৰী মানুহ, নকছাৰীতো বহুত অনুষ্ঠান পাতি থাকে, পাতি থাকে। মোৰ বন্ধুসকলে